হেল্ল' এভৰিৱান, আজি এটা একদম আমাৰ পৰম্পৰাগত চলি অহা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কিনো ভিডিঅ' সেইটো আপোনালোকে শেষলৈকে চাই থাকিলে গম পাব। যিহেতু এয়া দেখিছে গছ কাটি আছে, এইটোতনো দেখুৱাবলগীয়া কি আছে ন? কিন্তু কথাটো হ'ল অকল গছ কটাই নহয়, আমাৰ যিহেতু বিয়া ওলাইছে ঘৰত, আৰু বিয়াৰ কাৰণে যি আগৰ দিনত চলিছিলে গছ খৰি ফলা নিয়ম বুলি কয় এইটো। যিহেতু বিয়া ঘৰত এইটো চলে আৰু এইটো প্ৰায় লুপ্ত হৈ গৈছিলে, যিহেতু আজিকালি ক'তো তেনেকুৱা একো দেখা নাযায়ে। সেইকাৰণে ভাবিলোঁ মই ভিডিঅ'টোৰ যোগে আজি দেখুৱাওঁ আমাৰ ল'ৰাখিনিয়ে গোট খাইনো কেনেদৰে খৰি ফালিছে। আৰু এইটো চাইডতে আমাৰ গোটেই ল'ৰাখিনিক খুৱাবৰ কাৰণে এইফালে জেঠাই চব্জি কাটিছে, আম্মাই বনাই আছে। চাই কাটিছিলোঁ হাঁহ যিহেতু ধৰা আছে, তো হাঁহ মাংসখিনি ধুই পখালি মই এইফালে ৰাখি দিলোঁ। আৰু ইটো চাইডতে আম্মাই দেখিছে চাহ বনাইছে আৰু পোলাও বনাইছে ল'ৰা-ছোৱালীক দিবৰ কাৰণে। এতিয়া সিহঁতক চাহখিনিও দি লওঁগৈ বোলো। আৰু জেঠাই ক'লে যিহেতু মোকো বোলে দেখুৱাই দিয়ে, ফটো মাৰিছোঁ কৰি লৈছোঁ, যিহেতু এইবিলাক স্মৃতি ন থাকি যায়। আৰু বিয়াখন যিহেতু ওলাইছে, আপোনালোককো কথাটো জনোৱা হোৱা নাই, মোৰ ননদৰ বিয়া ওলাইছে। বিয়ালৈ বহুত দিন নাই, বিয়া কেতিয়ালৈ হ'ব কি হ'ব মই বাৰু বেলেগ এটা ভিডিঅ'ত সেইবোৰ চব জনাম। আৰু এইফালে এয়া পোলাও হৈ গ'ল আৰু চাহো ইফালে উতলি আছে। আৰু এইটো চাইডতে কোন আহিছে বুলি চাবলৈ আহিলোঁ, আমাৰ আহিছে মামা ল'ৰাটো প্ৰতীক। সিও আহি পালেহি আৰু গাড়ীখন লৈ গৈছে। আহি পাইছে, গছজোপা কাটি তেতিয়ালৈকে পেলালে আৰু পেলোৱাৰ পিছত আহি পাইছে। আৰু আৰু বাকীখিনি ক'ত কোন আছে দেখুৱাই গৈছোঁ। এইফালে মোবাইল একদম আমাৰ যাই লোৱা খৰি ফালিবলৈ আহিছে দেই। কি কাপোৰ দেখুৱাই আছে? এইফালে বিয়াৰ কাপোৰ কানিবোৰ আৰু অলপ অলপ দেখুৱাই থকা হৈছে। এইফালে চাহ দিয়া, আবু হাই কৈ দিয়া, আজি মোৰ ভিডিঅ'ত প্ৰথম ওলাইছা ন। আনি হাই কৈ দিয়া। এইফালে আমাৰ কইনা কাপোৰ দেখুৱাই আছে দেই, এইবোৰ কাপোৰবোৰ পিছত দেখুৱাম। আৰু এজনী আমাৰ বাই দেই, মোক নেদেখুৱাব বুলি কৈছে, দেখুৱাই দিছোঁ। এইফালে আমাৰ ভাগিন, আমাৰ মইনা। আকৌ মই সেই ভিতৰৰ পৰা তাত থাকি ভালো লগা নাই, ভিতৰত যিহেতু কামবিলাক চলি আছে। তাৰ মাজে মাজে মই আকৌ আহোঁ, আহিলে অকণমান ভিডিঅ' কৰি লওঁ। আৰু গছজোপা যিহেতু এইখিনিতে পৰিলে, পৰাৰ পিছত এইবোৰ কি টুকুৰা টুকুৰ কৰি আছে, চেও দিয়া নে কি বুলি কয়। তো টুকুৰা টুকুৰি কৰি লৈছে আৰু ডাঙৰ ডাঙৰকৈ ল'ৰাখিনিয়ে চিঞৰ বাখৰ কৰি আছে। আৰু চিঞৰবোৰ কৰি থকা দেখি মই ৰৈ থাকিব পৰা নাই, ভিতৰত আহিলোঁ। আকৌ এবাৰ চাই যাওঁ। আমাৰ দৰা যিহেতু আহি ইয়াতে আছেহি, দৰাজনে এয়া দেখিলেই আৰু সিও অলপ খৰি ফলাত সহায় কৰি দিছে। আমি যিহেতু ধেমালিতে কৈছিলোঁ ন, আগৰ দিনত হেনো বোলে ল'ৰাই যদি বোলে খৰি ফালিব পাৰে তেতিয়াহে ছোৱালী দিয়ে বোলে, তেনেকুৱা কথা আছিলে। আমি যিহেতু ফোনত এনেই কথাটো ক'লোঁ আৰু সি ভাবিলে আমি সঁচাই কৈছোঁ নেকি। হ'লেও আহিলে সি ভাল লাগিলে। আৰু আহিছা সেইয়া গছৰ ওপৰত সি বহি দিছে আৰু ল'ৰাকেইটাই চেও দিছে। আৰু সিহঁতি ইমান ধুনীয়াকৈ কথাবোৰ পাতিছে, হাঁহি ফূৰ্তি বহুত ভাল লাগিব। এনেধৰণে আগৰ যিবিলাক পৰম্পৰা আছে সেইবিলাক মানি চলিলে ভাল লাগে। আৰু আমাৰ বিয়াখনো খুব ঠিক তেনেদৰেই পতা হৈছে। সেইকাৰণে ভাবিলোঁ কৰি পেলাই নিয়মখিনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰি চেও আছে, বাকী কি হয় আগলৈ দেখুৱাই আছে থাকিব। কোঠা মাতে আৰু খৰিবোৰ যিহেতু টুকুৰা টুকুৰ কৰি আনি এইটো ছাইডতে দুফালে হয় খৰিবোৰ, বিয়া খৰি হেনো এনেদৰে ফালিব লাগে। আৰু এজনে এইটো ছাইডৰ পৰা এটা ঘাপ দিলে, এজনে সেইটো ছাইডৰ পৰা এটা ঘাপ দিয়ে। তেনেদৰে দিলে পটাপট খৰিখিনি ফালি হৈ গ'ল। আৰু এয়া চাওক বহুতখিনি খৰিয়ে ফালি হ'ল। ফালি আছে যিহেতু তাৰ মাজে মাজে আহিছোঁ। আৰু এইফালে দেখিছে আমাৰ ভিনদেউজন, আৰু এইফালে মোৰ মানুহজনো বহি আছে। আৰু এইটো ছাইডতে আমাৰ এজন ভিনদেউ বহি আছে, যিহেতু তেওঁ গা ভাল নাই। সুধিছোঁ আৰু এতিয়া বৃহস্পতিবাৰে যাম কৈছিলে। তেওঁ চিকিৎসা চলি আছে, তেওঁৰ অকণমান গাটো বেয়া। তো আৰু এইফালে বাকী আৰু গোটেই ল'ৰাখিনি লাগি আছে পুৰা খৰি ফলাত। আমাৰ ভিনদেউ এইবোৰ চব জানে দেই, ধুনীয়াকৈ কৈ আছে আৰু বিয়াত ক'ত কেনেকৈ কি কৰিব লাগে কথাখিনি কৈ আছে। যিহেতু ডাঙৰ মানুহ আগতে চব দেখি থকা, আৰু সিহঁতি এইবিলাক কৰিলে ভাল পায়। সেইকাৰণে ঘৰত থাকিব নোৱাৰিলে আৰু আহি অকণমান এনেকৈ চাই গ'লহি। আৰু কথাবিলাক আৰু চবকে কৈ আছে এনেকৈ কৰা তেনেকৈ কৰা বুলি। ভিনদেউ যিহেতু ভালে থকা হ'লে চাগে ভিনদেউকো ধুনীয়াকৈ কৰিলেহেঁতেন। আৰু এইটো ছাইডতে আমি চাহ ঠিক কৰিছোঁ দিবলৈ। এইফালে পোলাও উলিয়াই লৈ যোৱা হৈছে, এইফালে নাৰিকল পপ আছে, নিমকি আছে, আৰু চাহটো ৰেডি হৈ গ'ল। মই বাকী দি সিহঁতক দি লওঁগৈ, আকৌ পাৰিলে অকণমান ভিডিঅ' কৰিম।
আকৌ আহিলোঁ এইফালে চাহ দিবলৈ, যিহেতু চবেই চাহ খাই আছে, আম্মাই দি আছে চাহ, মই এইফালৰ পৰা ভিডিঅ'হে কৰিছোঁ। মই কৈছোঁ দিয়ক দিয়ক এনেকৈ কৈছোঁ আৰু দি আছে। এইফালে আমাৰ ভিনদেউকো দিছে চাহ, আৰু যিহেতু যি টি বস্তু তেওঁ খাব নোৱাৰে, পোলাও চোলাও দিয়া হোৱা নাই তেওঁ, ভুজিয়া অকণমান আৰু চাহ মানে চেনি নিদিয়াকৈ খাইছে, যিহেতু চুগাৰ প্ৰব্লেম আছে ন, সেইকাৰণে তেওঁক এইফালে চাহটো দিয়া হ'ল। দি হোৱাৰ পিছত আকৌ এইটো চাইডতে মানে খৰি ফালি আছিলে, আকৌ চিঞৰ-বাখৰ শুনি আকৌ আহিলোঁ মই। আহি মানে ভিতৰত কামবোৰ চলি আছে যিহেতু, তাৰ মাজে মাজে আহি আছোঁ আৰু এইফালে এয়া পথাৰ আৰু গোটেই খৰিখিনি ফালি প্ৰায় হ'বলৈ হ'ল, অলপ আছেগৈ লাষ্টলৈ ৰাখিছে। আৰু এইটো চাইডতে কি বনালোঁ সেয়া দেখুৱাই দিওঁ। এইফালে বনাই আছোঁ মই হাঁহ মাংস, আৰু হাঁহ মাংসখিনি প্ৰায় হ'বলৈই হ'লগৈ আৰু তেনেকুৱাতে ভিডিঅ' কৰিছোঁ। তাৰ আগত মই মানে এইবিলাক ইমান ভিডিঅ' কৰি থাকিবলৈ আজি যিহেতু সময় হোৱা নাই, সেইকাৰণে গোটেই মানে ভিডিঅ'বিলাক ডিটেইলছত একজেক্ট দিব পৰা নাই যদিও এনেদৰে অলপ অলপ যেনেকৈ পাৰিছোঁ দেখুৱাই দিছোঁ। আৰু এইফালে মাংস, তাৰপিছতে আলু আৰু লাউ দি বনোৱা হৈছে এইখিনি। আৰু ইটো চাইডতে আকৌ কি কৰিছে মানে আমাৰ জোৱাই ল'ৰাজনক দিছে খৰি ফালিবলৈ, আৰু মানে কুন্দা এটাত এয়া চাওক কেনেদৰে মানে ফালিছে, পাৰিছে দেই আমাৰ জোৱাই ল'ৰাক আমি ছোৱালী দিব পাৰিম। মানে টেষ্টত পাছ কৰিলে, আৰু এইফালে খানা খুৱাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই। নতুন এটা ভিডিঅ' পাম।